সাৱধান অপৰাধী এতিয়াৰে পৰা অপৰাধ কৰাৰ পূৰ্বে হাজাৰবাৰ ভাবিব লাগিব অপৰাধীয়ে কিয়নো অপৰাধ কৰিলে এতিয়াৰে পৰা সহজেই জালত পৰিব অপৰাধী অতি সহজেই চিনাক্ত কৰিব পাৰিব অপৰাধী অপৰাধ আৰু অপৰাধীয়ে সমগ্ৰ ৰাজ্য ভৰি পৰিছে সকলো ঠাইতেই অপৰাধমূলক প্ৰৱণতা দিনক দিনে বৃদ্ধি পোৱা দেখা গৈছে কিন্তু এতিয়াৰে পৰা অপৰাধ কৰাৰ পূৰ্বে হাজাৰবাৰ ভাবিব লাগিব অপৰাধীয়ে কিয়নো আৰক্ষী বাহিনীত নতুনকৈ সংযোজন কৰা হৈছে এআই অপৰাধ জিটিপি অপৰাধীক নাকি লগাবলৈ এআই টুলৰ এতিয়াৰে পৰা সহায় লোৱা হ'ব আৰক্ষীয়ে এআই চালিত প্লেটফৰ্মৰ পৰা কেনেদৰে সহায় ল'ব সেয়া আপুনিও জানক ইতিমধ্যে এআই জিটিপি টুলৰ জৰিয়তে সুন্দৰভাৱে কাম কৰি থকা হৈছে এই এপটোৱে অপৰাধীক নখ দৰ্পণত ৰাখিছে এই জিটিপিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি ব্যৱহাৰ কৰি কাম কৰে ই অতি কম সময়ৰ ভিতৰতে অপৰাধীক চিনাক্ত কৰে জিটিপিয়ে প্ৰাকৃতিকভাৱে সকলো কথাই বুজি পাব পাৰে অসংগঠিত তথ্য এফআইআৰ আৰু জেৰা ৰেকৰ্ড সম্পৰ্কীয় তথ্যসমূহ প্ৰকাশ কৰিব পাৰে জিটিপিয়ে অপৰাধমূলক কামসমূহৰ ডাটা সংগ্ৰহ কৰিব পাৰে ইয়াৰ জৰিয়তে কেৱল অপৰাধৰ ইতিহাসেই নহয় এজাহাৰ জেৰাৰ প্ৰতিবেদন ৰেকৰ্ডিং সকলো অন্তৰ্ভুক্ত কৰা হয় লগতে ইয়াৰ জৰিয়তে মুখমণ্ডল আৰু সন্ধানহীন হোৱা লোকৰ সন্ধানো কৰিব পাৰে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ